এই দোস্ত আজি তামান মজা আছে আহি থাকক আৰু ভিডিঅ' আহি থাকক মই ভিডিঅ' চাই থাকক ওয়েলকাম টু ব্যাক টু মাই সেকেন্ড চ্যানেল তপনেশ ব্লগ তামান মজা আছে আজি তামান জজ আছে ভিডিঅ'টো শেষলৈকে চাই থাকক একদম মজা আছে আজি তামান আহি থাকক শেষলৈকে ভিডিঅ' চাব আহক আহি থাকক তামান জজ আছে একদম শেষলৈকে ভিডিঅ' চাই থাকিব এনেকৈ আহি আছো আহি থাকা একদম শেষলৈকে ভিডিঅ' চাই থাকা দাদা ভণ্টি ভাইটি খুৰা খুৰী পেহা পেহী সকলোৱে ভিডিঅ'টো চাই থাকক আৰু এটা কৰি লাইক দিয়ক মোৰ বাবে ইমান কষ্ট কৰি আহিছোঁ কঠীয়া ৰুবলৈ আহি থাকক আৰু এয়া আমাৰ আহি ইমান দূৰ আহি পাই গ'লোঁ সঁচাকৈ আৰু এনেকৈ আহি আমি অৰণ্যৰ মাজত আহি পাই গ'লোঁ সঁচাকৈ ৱাও তামাম লাগিছে বে আপোনালোকে কেনেকৈ পায় কমেণ্টত জনাই দিবচোন মোক ৱাও জেগাত আহিছোঁ দেই একদম ভিডিঅ'টো লাইক কৰি যাব চাই থাকক না কিমান দূৰ আহিছোঁ আৰু ইয়াত আছে অলপ পানী পৰি আছে মানে কি বুলি কয় মই নাজানো কিয় চৰা নেকি কমেণ্টত কৈ দিব পানী পৰি আছে মানে পাহাৰৰ মাজেদি মই দেখাই দিব চেষ্টা কৰিম এয়া দেখিছে অলপ আছে পানী আৰু বেছিকৈ দেখাই আছোঁ ৰ'ব এয়া দেখিছে কিমান ভাল লাগি আছে চাওক না তামাম এনজয় অ' মাই গড আৰু ইফালে বহুত গৈছে নিজৰা গৈ একদম পথাৰলৈ গৈ আছে বহুত ভাল লাগিছে বহুত চাবি দেই আৰু আমাৰ ভণ্টি আমি দুয়ো একেলগত আহিছোঁ কঠীয়া ৰুবলৈ আৰু এতিয়া মই অলপ কঠীয়া ৰুম চাই থাকিব কিবা আমাৰ ভাষাত কিবা ধান গছ বুলি কয় আমি আমাৰ গাঁৱলীয়া ভাষাত আমি ৰুম চাই থাকিব আৰু এইটো দেখালোঁ এই বস্তু আৰু আহি মই পাই গ'লোঁ সঁচাকৈ পথাৰ আৰু এতিয়া মই ৰুম অলপ বিধান মানে পঠীয়া অসমীয়াত বোলে কিবা কয় পঠীয়া বুলি কয় আৰু মই এইটো লৈলোঁ এই যে এইটো লৈলোঁ অলপ মই ৰুম মই এতিয়া পঠীয়া ৰুই আছোঁ চাই থাকক এই বস্তু কোনে জানা আৰু কঠীয়া ৰুবলৈ মোক কমেণ্টত জনাই দিবচোন এনেকৈ ৰুই মোৰ যাবলৈ সময় হ'ল আৰু ঘৰত তো এতিয়া মই যাম আৰু উভতি ঘৰলৈ
কিবা বোলে এংকা এংকা আছে ইয়াত মানে কিবা পানীত থাকে যে কোলা কোলা এংকা এংকা কয় এনেকে এনেকে যাই থাকে ভয় লাগে মানে সেইকাৰণে ইয়াত বেছি আমদানি নকৰোঁ আমাৰ ভণ্টিহঁত ৰুই আছে ইফালে দেখাই দিম এইবিলাক আমাৰ ভণ্টিহঁত ৰুই আছে না ঠগাইলুং দাদা ভাইটি ভণ্টিসকল আজিলৈ মই ইমানতে সমাপ্ত কৰিলোঁ খুৰা খুৰী পেহা পেহী আটা আবু